হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আজি কামৰ পৰা আহোঁতে মই দেৰিয়ে হ'ল, আহি হেনে আকৌ বিভিন্ন কামত লাগিব লগা হ'ল। অকণমান ফুলনি বাগিচাখনো চাফা কৰিলোঁ, সেয়েহে এতিয়াহে অকণমান টাইম পাইছোঁ। গা পা ধুই এই 7টা বজাতহে মই চাকি বন্তি দিলোঁ। এতিয়ালৈকে একো খোৱাও নাই, গতিকে ভাবিলোঁ ভাত খোৱাৰ টাইমো নাই, যিহেতু কিবা বেলেগে খাওঁ এতিয়া ঝটপটকৈ। আহক এতিয়া আমি ভিডিঅ'টি এনজয় কৰোঁ। এয়া মই ফ্ৰাইড ৰাইচ বনাই লৈছোঁ, অকণমান চচ দি কেনে খাবলৈ বহিছোঁ। সন্ধিয়া সময়ত অকণমানিয়ে লৈছোঁ, এতিয়া আৰু অকণমানিয়ে খাম। এতিয়া সন্ধিয়া টাইম আৰু ভোক লাগিছে বহুত, কিন্তু এতিয়া আকৌ কি খাম কি নাখাম তেনেকৈ ভাবি থাকোঁতে ভাবিলোঁ যে অকণমান ফ্ৰাইড ৰাইচ বনাইয়ে খাওঁ, যিহেতু আৰু বেলেগ খাবলৈ মন নাযায় এইখিনি সময়। কিন্তু আজি আহিম আমি এটা অন্য ৰেচিপি লৈ, যিটো খুব হেল্ডি আৰু টেষ্টি হয়। গতিকে আহক ভিডিঅ'টো এনজয় কৰোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক নিশ্চয় জনাব। একচুৱেলি এই ৰেচিপিটো মোৰ শাহুৱে মোক শিকাই দিছিলে। ইয়াৰ বাবে কেৰাহীত অকণমান তেল, একদম সৰু চামুচেৰে এচামুচ দিলেও হয়, আধা চামুচ দিলেও হৈ যায়। অকণমান তেল দিব লাগিব, আৰু তাত পিঁয়াজ, জলকীয়া, নহৰু আৰু ক'লা জিৰা অৰ্থাৎ ব্লেক কিউমিন, আৰু কেইটামান ৰঙালাও আগ অৰ্থাৎ ৰঙালাওৰ যিটো কোমলীয়া আগটো থাকে, নাইবা পাত কেইটামানো কোমলীয়া, সেয়া লৈ সেনে তেলখিনিত ভাজিব লাগিব। সেয়েহে কেৰাহীত এনেদৰে ভাজি ল'লোঁ। এবাৰ তাৰমানে মোৰ জ্বৰ হোৱাত, মই একো খাব নোৱাৰা হোৱাতে মায়ে মোক এনেকৈ চাটনিটো বনাই খুৱাইছিলে, আৰু তেতিয়া খাই মই খুবেই ভাল পাইছিলোঁ। যিহেতু সেই সময়ত একো খাব পৰা নাছিলোঁ অসুখৰ বাবে, এই চাটনিখিনি দিয়ে আপুনি ধুনীয়াকৈ ভাত ৰুটি যি ভাল পাই খাব পাৰে। আৰু এয়া হেল্ডি ৰেচিপিও হয় আৰু টেষ্টিও হয়, গতিকে আপোনালোকে এনেকৈ বনাই চাব পাৰে। আৰু বেছি কষ্ট কৰিবলগীয়াও নহয়, কেৱল ইনগ্ৰিডিয়েণ্টছখিনি থাকিলেই হ'ল, সেইখিনি ধুনীয়াকৈ তেলত ভাজি ল'লেই হ'ল। এয়া মই ভাজি লৈছোঁ, তাৰপিছত ভজা হৈ গ'ল, বাতি এটাত উলিয়াই দেখুৱাইছোঁ আপোনালোকক। এতিয়া এইখিনি ধুনীয়াকৈ পটাত পিহিলেই হ'ল। এয়া মায়ে পিহিয়েই আছে চাটনিখিনি। গতিকে আপোনালোকেও এনেদৰে ঘৰতে এই চাটনিখন বনাই খাই চাব পাৰে, খুবেই ভাল পাব খাই, মোৰ বিশ্বাস। আৰু এয়া আমাৰ অসমীয়া মানুহৰ এক থলুৱা খাদ্য। গাঁৱে ভূঞেও এনেকুৱা খাদ্য খুবেই প্ৰচলিত। যিহেতু ময়ো এই চাটনিখনৰ বিষয়ে জনা নাছিলোঁ, আৰু মায়ে শিকাই দিলে, ময়ো খুবেই ভাল পাওঁ বৰ্তমান এয়া। গতিকে আপোনালোকেও ট্ৰাই কৰক, আৰু ইমান দূৰ মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।